জোৰ লাগে বাবে কচেলি বনাই আছে মজাকে হেপি দাসাই ৰহি হাঁজ আছে এইফালে আছে গাহৰি মাংস মৰ্নিং গাইজ ৰাতিপুৱাৰ টাইমতে এতিয়া ওলাই গৈছোঁ পূজা কৰিবৰ কাৰণে এইফালে আছে হেপি তাক জবৰদস্তি ধৰি লৈ গৈছোঁ এইফালে অহাই নাই আকৌ আপুনি হাঁহি এটা মাৰি দিয়ক বাই বাই হাই হাই কওক कितना ले जाइए कौन सा वाला ये ले जाइए 50 कौन सा वाला ये जहाँ से चाहिए हमको हम घूम के आगे लेके आएगा रास्ता तो खा खा दे धुनिया लिखছে আকৌ দেই ইজনী গোটেইজনী পৰিজনী একেবাৰে ৰাতিপুৱাৰ টাইমতে পূজা চূজা কৰি আজৰি হোৱাৰ পিছত মানে মই ঘৰলৈ আহি গ'লোঁ গধূলি টাইমত তাৰপিছত এতিয়া মই আছোঁ বাহিৰত অলপ বতাহ খাই আছোঁ আৰু মোৰ লগত আছে আমাৰ টিকলি दाढ़ी फाइनली मैं घरे आही ये दुकान के आदमी गिला ए गिला चोर लगे गजो चोर गजो एखन चोरा थी सामान गिला चोरा है एखन आमी घर आई गेले भनु गिला हाँ ए आई गेले और एखन सामान उठाए गजो गजो पदरा नहीं गोजा पदरा नहीं चोर लगे है ना गोजो चोर लगी मैं चोर गोजो चोर लगे गोजो चोर रबिन के दुकान में गोजो चोर आई गए रातिपुৱাতে আমাৰ মানে ফুড লগালো চাউলৰ ফুড একচুয়ালি আজি এখন আমাৰ ফুড লগোৱা হয় সো চাউলৰ ফুড আৰু আজি লগাই ললো আৰু এইফালে আমাৰ কুন্দন হে কুন্দন না কুন্দন কুন্দন না কে গোটেইটো নাম গজ হয় না कुंदन আৰু এতিয়া আমি বেঘৰা খুৰী এটা ঘৰত যাম ফুড লগাবৰ কাৰণে আৰু ইহঁতি ফটো তুলি আছে ভিডিঅ' কৰি আছে ময়ো এতিয়া প্ৰথম ষ্টাৰ্টিং কৰি দিছোঁ আৰু ৰাতিপুৱাৰ টাইমৰ পৰা কে বিয়া মানে সিধা কচেল লিয়ে যে টিকা লাগানো গণু চাওক চেষ্ট এতিয়া খুৰীহঁতৰ ঘৰৰ পৰা ওলালোঁ ফুড চুড লগাই মেলি আৰু এতিয়া আমি গৈ আছোঁ মাহীহঁতৰ ঘৰলৈ ফুড লগাবৰ কাৰণে টেষ্টিকৈ বনাই আছে মাংস কচেলি নিবৰ বাবে নহয় নিবৰ বাবে কচেলি বনাই আছে মজাকৈ গাহৰি টেষ্টি আমাৰ পুকুলি বাইদেউ টেষ্টি বৌজুলে একদম মানে ঠাণ্ডা খেৰিৰ যাতে দাঁতমা নালাগছ भनेर मासु पुरा बनाउँदैछ बोजूको लागि अनि हामीको यो सिस्टम एउटा मासु बनाउने हेर त बनाবলৈ কাৰণে ইয়াত জেগা যদি নাথাকে আপোনালোকে এই দুই কুৰাত দি দিব মাংসখিনি এইফালে আমাৰ বনোৱা মানুহজনী ঘামি গৈছে হেপি দাসাই মানে দোসৰৰ কাৰণে আজি আমি গাহৰি মাংসৰ লগত এইফালে ৰহি হাঁজ খাই আছোঁ ধুনীয়াকৈ পোৱালিজনী তাইও খাই আছে এইফালে ৰিংকু আছে মই আছোঁ গোটেইকেইজনী একেলগতে বহি আজি খাই আছোঁ এইফালে গাহৰি মাংস মজাকৈ টেষ্টিকৈ খাই আছোঁ এতিয়া হাঁজ আছে হাঁজৰ ৰহি হাঁজ নহয় হাঁজৰ ৰহিটো আছে আৰু এতিয়া মেইন মালটো আছে তাত মাহীহঁতৰ ঘৰৰ পৰা ঘূৰি আহি আকৌ ঘৰলৈ আহিলোঁ আৰু বস্তু চস্তু পেক কৰি এতিয়া আমি গৈ আছোঁ মামাহঁতৰ ঘৰলৈ একচুৱেলি মামা ল'বলৈ আহিছিলে গধূলি টাইমত মিনিমাম আমাৰ যোৱাৰ টাইম হৈছে 6টা আৰু এতিয়া আমি ৰাজগড় বজাৰ হৈ মেলি গৈছোঁ তাৰপিছত এতিয়া মামাহঁতৰ ঘৰ আহি পায়ে লগে লগে আমি চাহ খালোঁ এয়া জানো কাপোৰ খুলিছে হে পাই নাই জাষ্ট এতিয়া আমি খানা চানা খাই এতিয়া শুবৰ কাৰণে লৈছোঁ আৰু এতিয়া বৰ্তমান মই আছোঁ মামাহঁতৰ ঘৰত আপোনালোকক ভিডিঅ'ত দেখিলে চাগে তাৰপিছত এতিয়া শুই লওঁ ৰাতিপুৱা উঠি মেলি আপোনালোকক দেখাম কি কৰি আছোঁ কি নাই আমাৰ ঘৰৰ পৰা মামাহঁতৰ ঘৰ আহিবৰ কাৰণে মিনিমাম 40 মিনিটছ লাগে এইফালে আমাৰ চানু আছে তাইও শুই আছে মোৰ লগত আৰু এইফালে মই লাইটটো মোৰ চকুত পৰিছে